গোৱালপাৰাৰ শিমলীটোলাত বন বিভাগৰ ধাৰাবাহিক অভিযানত জব্দ 2খনকৈ ট্ৰাকসহ কেইবা লাখ টকাৰ মূল্যৱান কাঠৰ কুণ্ডা। গোৱালপাৰা জিলাৰ শিমলীটোলাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত। গোৱালপাৰা জিলাৰ ডিএফঅ জিতেন্দ্ৰ কুমাৰ সিঙৰ নিৰ্দেশ মৰ্মে শিমলীটোলা খণ্ড বন বিষয়া ভাৰ্গৱ তালুকদাৰ, ধনচন্দ্ৰ দলৈ আৰু দ্বিতীয় AFPF সহ এদল বন কৰ্মীয়ে এক গোপন খবৰৰ পম খেদি পুৱতি নিশাই চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়। বন বিভাগে চলোৱা অভিযানত গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত শিমলীটোলা বজাৰ পাৰঘাটৰ পৰা ML07A9945 আৰু ML07A0945 নম্বৰৰ দুটা ৰঙা ৰঙৰ ট্ৰাকসহ কেইবা লাখ টকাৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। কিয়নো একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে বিগত কেইবা বছৰ ধৰি গোৱালপাৰা জিলাৰ শিমলীটোলা আৰু বৰপেটা জিলাৰ চৰাঞ্চলত চোৰাং কাঠৰ অবৈধ বেহা চলাই আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে আৰু অবৈধ কাঠ মাফিয়াৰ চোৰাং ব্যৱসায় সম্পৰ্কে বিভিন্ন বাতৰি প্ৰকাশ পাইছে। যদিও আজিলৈকে বন বিভাগৰ ঊৰ্ধ্বতন বিষয়াই চোৰাং কাঠৰ অবৈধ বেহা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। মাজে সময়ে বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই যদিও বৰ্তমানলৈকে ৰোধ কৰিবলৈ সক্ষম হোৱা নাই এনে চোৰাং কাঠৰ ৰমৰমীয়া বেহা, যাৰ ফলতে গোৱালপাৰাৰ শিমলীটোলা অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই চোৰাং কাঠৰ অবৈধ বেহা। কালি প্ৰায় ৰাতিপুৱা 3 পৰা 4 মান বজাৰ ভিতৰত আমি জংঘলত তহলদাৰী কৰি থকা অৱস্থাত ডিএফঅ ফোন এটা আহে মোলৈ আৰু ডিএফঅ সেই ইনফৰমেশ্যনৰ ভিত্তিত সেই এডভাইচত আমি গৈ ঘাটত পাওঁ, গাড়ী দুখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু আন্ধাৰৰ সুযোগ লৈ মানুহবোৰতো পলালে, যি গাড়ীৰ চালক সহ হেণ্ডিমেন আছিল। কেইটা গাড়ী জব্দ কৰিবলৈ? 2খন গাড়ী ধৰিবলৈ সক্ষম হ'লোঁ। কি গাড়ী? এই 2খন ট্ৰাকে 2খন। গাড়ীটো ফুল লোডে আছিলে। কাঠৰ কুণ্ডা কিমান আছিল? আৰু গাড়ী মানে এনেকুৱা অৱস্থাত তাতে গাড়ী ফুল লোড আছিল, কিন্তু ৰাতি বেছি হোৱাৰ কাৰণে আমি তাত মাল আনলোড কৰি গাড়ী 2খন লৈ আহিব লগা হ'ল। কিমান টকাৰ আনুমানিক বজাৰ মূল্য কাঠৰ? অনুমানিক আপোনাৰ 7-8 লাখ টকাৰ মাল আছিল। 7-8 লাখ টকা গাড়ীৰ লগত গাড়ী হয় 7-8 লাখ টকা। আপোনালোকে এনেকুৱা বন বিভাগে এনেকুৱা টহলদাৰী থকা অৱস্থাত কিহৰ কাৰ ছত্ৰ চাই তেনেকুৱা আহে বুলি ক'ব খুজিছে? তেনেকুৱা মানে এতিয়া আমাৰ ষ্টাফ খুবেই কম, আমি গোটেই এৰিয়াটোতো আমি অকলে কভাৰ কৰিব নোৱাৰোঁ আৰু গমেই পাইছে আমাৰ হাতীৰ ডিউটিতো যাব লগা হয়, প্লাছ এতিয়া আমাৰ ছাৰ্ভে চলি আছে তাতো পাৰ্টি পঠাব লগা হয়, চবফালে বস্তু মিলাবলৈ টান হৈ গৈছে। তথাপি আমি যিমানখিনি আমাৰ ফালৰ পৰা পাৰোঁ আমি কৰিয়ে আছোঁ। তাৰ পিছত সেইকাৰণে এইবোৰ ধৰক গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। ডিএফঅ এডভাইচ মতে কালিৰ আমাৰ কামটো হৈছে। 7টালৈকে হাতী ডিউটিতে আছিল আমাৰ গোৱালপাৰা ডিএফঅ। এতিয়া আমাৰ প্ৰতিবেদন প্ৰকাশৰ পাছত বন বিভাগৰ লগতে জিলা প্ৰশাসনে চোৰাং কাঠৰ অবৈধ বেহা ৰোধ কৰাৰ লগতে চোৰাং কাঠৰ ব্যৱসায়ীসকলক চিনাক্ত কৰিবলৈ কিমান দূৰ সক্ষম হ'ব সেয়াহে লক্ষণীয় হ'ব। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ মেগনেট এনি।